চোৱা সেইফালে কোন হয় কি কৰি আছে কোনফালে দেখিলো সেইফালে চোৱা দুজনক আগুৱাই আহা বাহ সিহঁতে ডেটিং প্লেচ নাপালে আৰু ন আমি অলপ আগত কৈয়ে আছিলো আৰু এনেকে কঁকালত হাত দি ঐ মন্দিৰৰ ফালে যাওঁ বল ঐ আমাৰ গোলাঘাটৰ ফালে একোৱে নাইচোন তহঁতে একোৱে নাজানো আমাৰ ইয়াত ভাল ডেটিং প্লেচ নাই আহি আছো তই পিছফালে কি কৰি আছিলি ছোৱালী এনেই তোক চাব ঠিকেই কৈছে সেইবুলি তোক এইটো নপাব নাজানো মোৰ জিন্দগীত মটু পাতলু আছে মোৰ আৰু ঐ সেইফালে চোৱা ল'ৰাবোৰে আমাক চাই আছে তই পতাবি নেকি এই ইমান সোনকালে চাই আছে চাবলৈ দে না অলপ খালি শুনিবই পাৰিছো আজি চাই ল'লো ন চেটিং কৰি যাবি আৰু নিচিনা পাইছিলো আমাৰ নিচিনাটো কট হ'ব পাৰিবি অলপতো 5%টো লৈ ল 5% 1%ও নহ'ব গোটেই ভালে লাগিছে ন দুটা দে তই দুটা তই চাই ল তোৰ কাম আহিব কেতিয়াবা আমাৰ অকল দুজনৰ কাৰণে টেন দুটা চা ইৰাটোতো কি ন মই দুজনৰ কাৰণে মানে অকল দুইজন থাকিবি নে আৰু এটা মাতিবি হা মোৰ কাৰণে নহ'লেও হ'ব মোৰ কাৰণে নহ'লেও হ'ব চা আমি দুটা বিচাৰি লৈ চা নালাগে মছালা আজি কি কৰোঁ এতিয়া এটা কথা কওঁ তই শুন যিকেইটা যাৰ আছিলে সেইমতে প্লানটো কৰোঁ ভগৱান বচাই লোৱা আজি এটা দিয়া আৰু ভগৱান আজি এটা গ'লেই হয় $1,000 দিছিলো মই 2,000 দিছিলো ইয়াৰ মোদীয়ে 1,500 বন্ধ কৰি দিলে আৰে ইয়াৰ মই বেংকত ভৰাই থৈ আহিছো চেঞ্জ কৰি কাৰণে আনিম এনেকুৱা নকবি বে তই অলপ কথাবোৰ বুজিব চেষ্টা নকৰাবে বেয়া লাগে মোৰ এইবোৰ ক'লে মোৰ পইচাৰ কি অভাৱ আছে ৰে পাপাৰ টকা আছে 20 টকা এটা আনা নাই আৰে মোৰ গাড়ী লাখ ইয়াক দিছিল না তোক দিছিলো ইয়াক দিছিলে দিলে মোৰ গাড়ীটো তোমাৰ গাড়ীটো হেৰাই গ'ল বাটৰে আহি থাকোঁতে পুলিচ হেৰাই গ'ল তোমাৰ প্লেনটো কি কৰিলে কিমান হৈছে কালি ৰাতি বোলে প্লেনটো লেণ্ড কৰোঁতে বোলে তুমি ক'ৰবা লগাইছিলা খুন্দা তুমি দিছা পাইছা তোমাৰ লাইচেঞ্চে নাই বনাব দিছে কাক দিছা আরে ভাই মোক কালি গিফট দিছে দে সানা জিও নিবে লেট সানা বল ডিসপ্লে ফটে গেছে প্রেমর ডিসপ্লে ফাটাই দিছো নে কই না ফাটাবো লাগিব यार দুঃখ তো জিন্দেগি কাজ কম এ আমার মোবাইল দেখি মই মোবাইল পেলাই থাকো দামি দামি ব্র্যান্ডেড মোবাইল যেটো জে7 মোবাইল পাত্তাই না না মো মেসেজ দিন 12টা করে মেসেজ হয় না মাই গড 12টা মেসেজ উপা হেবে ফেসবুক 3টা ও হ্যালো মোবাইল বোৰ লুকিয়া দে ফুৰিবলৈ আহিছো জানো কোৱা নাই আমাৰ নাকটো কাটি পেলাই দিয়াই ভাল ঠিক আছে
আহিছে দেই কেইটা বাজিলে বহুত টাইম হ'ল তোৰটো আৰু বেয়া লিংক আগতে লাগি আছে আদাই আমি লৰাবলৈ বেয়া বহুত বেয়া আমি লৰাবোৰ আমি বহুতেই বেয়া নপতৰ ওৰা বন্ধু তোমাৰ নামটো কি হে নামটো ক'ব পাৰা আৰু তোমালোকে দিয়া আমিয়ে বেয়া দিয়া নামটোতো ক'ব পাৰা দিয়া কিন্তু হ'ব পাৰো মোৰ নাম ৰিয়াজ দেই पलट 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 हंसी पट्टी ফটো ক্লিক কৰোঁগে নহয় কিনো খবৰটো নকবি কিন্তু सेल्फी ले ले रे ले ले रे ले ले रे सेल्फी तोरा थोड़ा ले क्लिक कर और टमाटर सिंगल उठे क्लिक करो हाँ सेल्फी ले ले रे ले ले रे ले ले रे सेल्फी तोरा थोड़ा ले मिली जुली रे तीना मीना এটা প্রুফ থাকি যাব হয় না তোর ভাই ইমান দিন পিছত আহিছে আৰু কালি ফটো দিছা হয় না ভালে লাগিছে না আজিতো বেয়া হয় নাই ভালে লাগিছে না পিছে কালি মকি লৰাকে থয়ালে আহিছে হয় না ভালে লাগিছে না শুন না কালি কাৰণে বেয়া নাই পাবি ন কালি যে আমি ইমান দুটা যে ইমান নিজে মাৰি কৰিলোঁ ল'ৰাৰ লগত শিকালোঁ ল'ৰাক বাই বাই দিলোঁ একো লাগে হ'ব দে সেইকাৰণেতো মই সদায় কওঁ ন চিৰিয়াছকৈ থাকিবলৈ আমি যদি ল'ৰাক পাত্তা নিদিওঁ আমাক কোনো যদি আমাৰ নাম ল'বলৈও ভয় কৰিব ল'ৰা এক নিচিনা নাথাকে পাঁচটা মানুহ সমান থাকে নাথাকে ন এনেকুৱা বহুত ধৰণৰ ল'ৰা থাকে বহুত বেলেগ বেলেগ ধৰণৰ মাইণ্ড হয় নাই কোনোবা নাই আমি যদি বা যাম আজি ক'ৰবাত ওলাওঁ ফুৰিবলৈ হয় নাই আজি তোৰলৈ ঘৰলৈ ইমান দূৰ আহিছোঁ হয় নাই চা মই আগতে আমি ইমান ল'ৰা চালোঁ থাকে কোনোবা নেগেটিভ মাইণ্ড থাকে কোনোবা পজিটিভ মাইণ্ড থাকে হয় নাই পাঁচটা মানুহ যেনেকৈ সমান নাথাকে মানে মানুহবিলাক এনেকুৱা থাকে হয় নাই তো নিজক আমি শক্তি ৰাখিলে সেইটোও হ'ল বুজিলোঁ আমি যে ইমান দূৰ ট্ৰেভেলিং কৰি তোৰ ইমান দূৰ ঘৰলৈ আহিছোঁ হয় নাই চা আমাৰ কিবা হ'ল নহ'লে আমি নিজে ভাল আছোঁ আমি হাঁহি ধেমালি কৰি ঠাট্টা কৰি আমি চাওঁ মানুহটো কেনেকুৱা হয় নাই কালি যে আমি যে কৰিলোঁ সেই ল'ৰাকেইটাও বেয়া নাছিলে সেই ল'ৰাকেইটা সিহঁতেও মাস্তি কৰিছিলে মজা কৰিছিলে হয় নাই চবেই একচুৱেলি বেয়া নহয় ভাল যা সিহঁতে আমাক কিবা কৰিলে নকৰিলে নহয় ইহঁতেও ফূৰ্তি কৰিছে আমিও ফূৰ্তি কৰিছোঁ আমি ইহঁতক চাই মেলি আমি এনেকুৱা কৰিছোঁ চা এনেকুৱা মানুহ আমি কালি পালোঁ আমি আগত লাইফত যাম ইয়াতকৈ বেয়া বা ভালো পাব পাৰিম হয় নাই সেইকাৰণে কৈছোঁ কি নিজে ভাল থাকিলে আৰু কোনে কি কৰে ভালে ভালে ভাল মানে কি হ'ল খবৰ খাতিটো ঠিকেই চলি আছে কিন্তু মই কথা এটা ভাবি আছোঁ বহুত দিনৰ পৰা কি কথা মনত আছেনে সেইদিনা আমি জুবিলি গৈছিলোঁ জাতি মজিয়া মস্তি কৰিব সেইটো দিনটো বেলেগে আছিলে সেইটো কথাই মই ভাবি আছোঁ যে আমি সেইদিনা যে আমি তিনি ছোৱালী জোকাইছিলোঁ কথা মনত আছেনে ছোৱালীকেইজনে বেয়া পাই গুচি গৈছিলে এতিয়া মই সেই কথা ভাবিছোঁ যে ইয়া সেইটোৱে যদি আমি নিজে আজি উইমেন এম্পাৱাৰমেণ্টৰ কথা কওঁ উইমেন ছেফটিৰ কথা কওঁ কিন্তু যদি আমি নিজে নাভাবোঁ আমাৰ পইণ্ট অফ ভিউটো চেঞ্জ নকৰোঁ যে আমি নিজে যদি ছোৱালীক ছেফটি নিদিওঁ তেওঁলোক কেনেকৈ থাকিব কেনেকৈ ওলাই আহিব আমি যদি নিজে সন্মান নিদিওঁ তেতিয়া সিহঁতেও আমাক সন্মান নিদিব এইটো বেয়া কথা ইমান দিনে আমি যি কৰিছোঁ হয়তো সৰু হিচাপত কৰিব পাৰিছোঁ কিন্তু এতিয়া আমি ডাঙৰ হৈছোঁ সেইটো কথাই মই কৈছোঁ মই আমি অলপ চেঞ্জিং আনিব লাগিব আমাৰ মাজত চেঞ্জিং আনিব আজিকালি বৰ বেলেগ হৈ গ'ল ঘৰটো দেখোন নাই নাই এই কথাষাৰ ঠিকেই কৈছে আমাৰ বয়স যেতিয়া অলপ কম আছিলে তেতিয়া আমি যি কৰিছোঁ ভুল ভুলভ্ৰান্তি কৰিছোঁ কিন্তু এতিয়া অলপ বুজিব লাগিব আমি এতিয়া ডাঙৰ হৈছোঁ সদায় মানুহ একে হৈ নাথাকে আমি আজি যদি কাৰোবাক ৰেচপেক্ট দিব পাৰোঁ তেতিয়াহ'লে আমি ৰেচপেক্ট পাম কথা সংখ্যা শুনিছা সন্মান দিব পাৰিলেহে সন্মান পোৱা যায় এতিয়াতো বহুত ডাঙৰ লেট হ'ল আমি এতিয়া যাব লাগিছিলে পাহৰি গৈছোঁচোন মোৰো মনত নাই আচ্ছা ঠিক আছে ওলাও নহ'লে
ঐ ছোৱালী দেখা দেখা যেন লাগিছে ছোৱালী আমি যিদিনা লগ পাইছিলোঁ জুগিবিলত সেই ছোৱালীজনী আবে সেইকেইটাইতো হয়তো বল চৰি ক ইয়াৰ কি কৰি আছে ইয়াৰ বাইক থব বল যাওঁ আৰু এটা কি খাবি চিনি পাইছা ন ৰিমেম্বাৰ সেইদিনা জুগিবিলত লগ পাইছিলোঁ জাপি হৈ যে আমি তিনিটা তোমালোকে তিনিজন আছা এতিয়া আমি এনেকে আছো আজি ৰাখা কৰে একচুৱেলি আমি তোমালোক লগ কৰি দেখিছিলোঁ পটককৈ আমি তাত বহি আছিলোঁ সময় কথা এটা পাতি আছিলোঁ আলোচনা কৰি আছিলোঁ মই তোমালোক দেখিলোঁ মনত পৰিলে তেতিয়া আমি ভাবিলোঁ আমি মানে এটা কথা আমাক বেয়া লাগি আছে যে সেইদিনা অকণমান মিছবিহেভ কৰা হ'ল তোমালোকৰ লগত অকণমান মাষ্টি কৰিছিলোঁ কিন্তু মিছবিহেভ কৰা হ'ল আমি ফিল কৰিছোঁ সেইকাৰণে আচলতে চৰি ক'বলৈ আহিছিলোঁ বেয়া নাপাবা আমাৰ তিনিজনৰ আজি আমি কৈও আছিলোঁ ছোৱালীবোৰ যদি কেতিয়াবা পালোহেঁতেন চৰি গ'লোহেঁতেন কাৰণ আমি ভাবোঁ যে সেইদিনা ভুলটো আমাৰে আছিলে তোমালোকৰ এনেকুৱা ভাবিছা আমিও সেইদিনা তোমালোকৰ এনেকুৱা হোৱাৰ পিছত আমি এনেকুৱা কিবা ভাবিছিলোঁ কি আমাৰ বহুত গিল্টি হৈছিলে ঠিকে আছে আমি তিনিজন চৰি কৈছোঁ সেই মিছবিহেভৰ কাৰণে তোমাক হয়তো আমাৰ তাৰফৰ পৰাও চৰি দেই হোপ তোমালোকে পাহৰি যাবা সেইখিনি কথা আশা ৰাখিলোঁ আৰু এইবোৰ কথা ইয়ে ফ্ৰেণ্ডছ আজিৰ পৰা মই বিশেষকৈ ক'ব বিচাৰোঁ এই যে আমি কথাটো পাতিলোঁ আমাৰ এটা মিছবিহেভ বা এটা মাষ্টিৰ পৰা যিটো বস্তু ক্ৰিয়েট হৈছিলে তোমালোকে বেয়া পাইছিলা গুচি গৈছিলা যে এই কথাখিনি আমি ভাবি থাকোঁতে আমি ভাবিছোঁ আচলতে কথা এটা যে এইবোৰ কথা নকৰিবৰ কাৰণে আমাৰ উঠি অহা প্ৰজন্ম যিটো আমাৰ ইউথ যিটো উঠি আহিছে নেক্সট ত' নেক্সট প্ৰজন্মটো তেতিয়া সেইকাৰণে মই ভাবিছোঁ যে এইখিনি ভুল যাতে আমাৰ নেক্সট প্ৰজন্মই নকৰক আৰু আমি যদি কৰি আছোঁ যদি আমি এতিয়া কৰি থাকোঁ তেতিয়া নেক্সট প্ৰজন্মই সেইটো ভুল কৰিব গতিকে সেই নেক্সট প্ৰজন্মই আমাৰ ভুল নকৰিবলৈ আমি কিছুমান গোলাঘাটৰ ল'ৰা ছোৱালী আমি কৰোঁ বুলি ক'লে কি নোৱাৰোঁ ছোৱালীখিনিতো সম্পূৰ্ণ পাৰে কৰোঁ বুলি সদায় ছোৱালী সদায় আগত থাকিব লাগে আচলতে আৰু আমি এতিয়া ভাবিছোঁ আমি গোলাঘাটৰ সেই কথাখিনি উল্লেখ কৰাৰ লগতে এই কথাবোৰ বুজাই পেলাই এখন উল্লেখ কৰি এই কথাবোৰ মানে আমাৰ উঠি অহা প্ৰজন্মক বুজাবলৈ আৰু লগতে গোলাঘাটৰ যিখিনি মেমৰিয়েল জেগা আছে যিখিনি মানে ভাল ভাল জেগা আছে যিখিনি আমাৰ ধৰি লোৱা কীৰ্তি আছে আমাৰ যিখিনি মানে হিষ্ট্ৰীত থকা বা হিষ্ট্ৰী পাতত থকা কিছুমান বস্তু আছে যিবোৰ আমি বহুত মানুহে নাজানে চ' আমাৰ গোলাঘাটখন উজ্বলাই তুলিবলৈ আমি এখন শ্বৰ্ট ফিল্ম কৰিম বুলি ভাবিছোঁ আৰু আমি গোলাঘাটীয়ান কেতিয়াও কম নহয় নিশ্চয় পাৰিম আশা কৰোঁ তোমালোকে সহযোগ কৰিবা ৰাইজৰো সহযোগ আশা কৰিলোঁ সদায় ছাপোৰ্ট কৰিবা কাৰণ আমিও এতিয়া উঠিছোঁ নতুন ভাল কাম কৰোঁ বুলি যেতিয়া আমি বেয়া আছিলোঁ অৱশ্যে তোমালোকেও ছাপোৰ্ট কৰা নাছিলা এতিয়া আমি ভাল কাম কৰি আছোঁ তো অভিয়াছলি ছাপোৰ্ট কৰিবতো পাৰাই বেয়া বুলি ভাবা নাই 5 ফিংগাৰ্ছটো ছেম নাথাকে ন 5 হয় নাই ডিফাৰেণ্ট আৰু মানুহ পাওঁ আৰু তোমালোকে এনেকুৱা আমাৰ লগত মিছবিহেভ কৰা নাই যে ইমান বেয়া কাম আমি এতিয়া ফ্ৰেণ্ড আমি নতুন প্ৰজন্মৰ ল'ৰা ছোৱালী যদি এতিয়া মিলি যদি ভাল ভাল কাম কৰোঁ অভিয়াছলি পিছৰ সৰু সুৰা ল'ৰা ছোৱালী তেওঁলোকে আমাক ফ'ল' কৰি আমাক দেখি তেওঁলোকেও ভাল কৰিব চেষ্টা কৰিব সেইকাৰণে আশা ৰাখিলোঁ তোমালোকে চাব ঠিক আছে সকলো ৰাইজৰ